তো বন্ধুসকল, তো আজি মই ওলাইছোঁ ঘৰৰ পৰা অকণমান ফুৰিবলৈ, কাৰণ গোটেই দিনটো গৰম আছিল। তো আজিকালি আপোনালোকে গম পায়, তো বহুত গৰম, ৰাতিপুৱাৰ পৰা একদম গধূলিলৈকে গৰম হয়। তো আজি কিন্তু ইমান গৰম হোৱা নাই, কাৰণ ইভিনিঙত অকণমান বৰষুণ দিলে। তো তথাপিও মই ওলালোঁ ঘৰৰ পৰা, কাৰণ বহুত গৰম লাগি আছে মোৰ গাটো। তো সেইকাৰণে অকণমান ফুৰিবলৈ ওলালোঁ বজাৰৰ ফালে। তো লগত আপোনালোককো লৈ গৈছোঁ। চ' আপোনালোকে চাই থাকিব তো ইভিনিঙৰ দৃশ্যখিনি। চ' ইভিনিঙত কেনেকৈ দেখি পায় আমাৰ সৰু সৰু টাউনবিলাক। তো ডাঙৰ ডাঙৰ চিটি টাউনতো কথাটো বেলেগ, কিন্তু আমাৰ সৰু টাউনবিলাক কেনেকৈ দেখি পায় ৰাতিৰ সময়ত, গধূলি সময়ত, তো সেইখিনি দেখাম আপোনালোকক। লগত ময়ো অকণমান ফুৰিম এবাৰ বজাৰ গোটেইখিনি। তো চাই থাকিব আপোনালোকে। তো মই ওলালোঁ ইয়াৰ পৰা। তো পিছফালে ডাঙৰ গাড়ী আহি আছে, মোক হৰণ দি আছে। এই কি গাড়ী আহিল ৰে? অ' এই গাড়ীটোৱে হাল্লা কৰি আছিলে মোক পিছফালৰ পৰা, পেঁ পাঁ পওঁ পাঁ কৰি আছিলে। ঠিক আছে, গাঁৱত ডাঙৰ গাড়ী ডাঙৰ হৰণ, আমাৰ সৰু গাড়ী সৰুৱা হৰণ। তো বলক আগবাঢ়ি যাওঁ আগলৈ। তো আপোনালোকে চাই থাকিব, তো গোটেইখিনি দেখাম আপোনালোকে। চৰি আপোনালোকক, কাৰণ মোৰ অসমীয়া অকণমান কিছুমান কেতিয়াবা কওঁতে কওঁতে আকৌ বেলেগ ধৰণে হৈ যায়। কি বা হ'ল নাজানো, পিয়'ৰকৈ ক'ব নাজানো, তথাপিও অলপ অলপ ক'ব চেষ্টা কৰিছোঁ বাৰু। তো চাই থাকিব। এয়া হৈছে ডিপুৰ বজাৰ। তো এইবিলাক আছে কি আমুল, চৰি ইয়াত হেৰি পায়, কি পায় জানো নাজানো, কিন্তু ইয়াত এটা কথা, ইয়াত ফ্লাইঅভাৰ বনি আছে। যেতিয়া ফ্লাইঅভাৰটো কমপ্লিট হ'ব তেতিয়া ডিপুটো চাবলৈ বহুত ধুনীয়া হ'ব। তো বৰ্তমান বনাই আছে। এই বাছ যাব নেকি এইখিনিত? বাছৰ আগে আগে ওলাই যাব লাগিছিল মোক। নহ'লেতো নহ'ব না, বাছ আৰু এইটো বাছটো বহুত দীঘল গাড়ী, গতিকে তাতকৈ আগত মই ওলাই যাওঁ বলক। এই কনষ্ট্ৰাকশ্যন ৰ'ড ফালেইটো ওলাই আহিলোঁ। এই মোৰ পিছফালে গাড়ী আকৌ টেটে টাটা কৰি আছে, বহুত গাড়ী ইয়াত, বহুতো জাম। বলক আগলৈ ওলাই যাওঁ, যিমান পাৰে সোনকালে পাৰ হৈ যাওঁ, নহ'লে বহুত ভিৰ। এই আছে কি ইমান সৰবৰে, লাহে লাহে যালে নহয়। গাড়ীবোৰ কি যে কম, মানে ইমান স্পীডত যায় নহয়, তাৰমানে হেৰিয়ে নহয়। এইটো চাওকচোন, এইটো চাওক। আজিকালি ভাল, কাৰণ আজি ৰিলিজ হৈছে ফিল্ম, নতুন ফিল্ম শ্বাহৰুখ খানৰ জৱান। তো সেই ফিল্মটোৱে চাওঁ বুলি ভাবিছিলোঁ, কিন্তু চোৱা নহ'ল। কাৰণ এতিয়া আছে এটা ৰাতি 8টা বজাৰ পৰা আৰম্ভ হয় 10টা বজালৈ। তো জৱান ফিল্মটো যদি চাব পাৰিলে হয়। এয়া লাগি আছে চিনেমা হলত জৱান। ঐ কি হ'ল? মাজে মাজে গাড়ীটো ৰখাই দিলে দিগদাৰ। পিছফালে যা আহি আছে মানুহটো, এইটো মাৰি দিব ন, তো গমেই নাপায়। য'ত ৰখাব লাগে তাত নৰখায়, এই যধে মধে ৰখাই দিয়ে। তো মই গুচি যাম এইখিনিত। তো বলক এইয়া বজাৰ মাজত সোমালোঁ। বজাৰৰ মাজত সোমাই গৈছোঁ। এয়া ধুনীয়াকৈ, এয়া হৈছে বজাৰ। চাবলৈ ভাল, কাৰণ গোটেই দিনটো গৰম আছিলে। তো বজাৰত দিনত একেবাৰে মানুহবোৰ ওলাব পৰা নাছিলে, কিন্তু এতিয়া গধূলি হোৱাৰ লগে লগে পূৰা মানুহ ভিৰ, গাড়ী ভিৰ, পূৰা মানে বজাৰৰ মানুহবোৰ ওলাই আছে, ফুৰি আছে। তো ফুৰিবলৈ ভাল। তো সেইকাৰণে ময়ো ওলাই আহিলোঁ অকণমান মাইণ্ডটো ফ্ৰেছ কৰোঁ বুলি, কাৰণ গোটেই দিনটো গৰমত একেবাৰে মানে কি মাথা কাম নিদিয়া হৈ গৈছে। তো সেইকাৰণে ময়ো ওলাই আহিলোঁ, আবেলি অকণমান ফুৰিম, অলপ ঠাণ্ডি হাৱা বুলি কয় যে, এইবিলাক হাৱাৰ অলপমান ফিল কৰিব আহিলোঁ। ঐ গাড়ীবোৰ দিগদাৰ আছে ইয়াত, কোনোবা মাৰ দিলে দিগদাৰে হৈ যাব। এই ঠাণ্ডা ফিলটো ল'ব আহিলোঁ। তো ভাল লাগিল গাটো, পূৰা মানে কি আছিলে, মানে গৰম আছিলে। এইটো বজাৰ ফালে এবাৰ ঘূৰিব আহিলোঁ, তো ঠাণ্ডা বতাহ, একেবাৰে মনটো মানে কুল হৈ গ'ল। এইয়া কিন্তু যে বজাৰ মাজত এইয়া কি হৈছে আকৌ জাম। লাহে লাহে
লাহে লাহে লাহে গাড়ী এটা ইয়াতে পাৰ্কিং কৰি আছে অকণমান জামটো হৈছে বাৰু একো নাই অলপ চলপ জাম থাকেই বলক গৈছোঁ চিধা এইয়া হৈছে ডিপু বজাৰ আই লাইফ চকুৰ ফাৰ্মাচী আৰু এইখিনিত ঘূৰিছোঁ চাইছোঁ দেখিছোঁ ধুনীয়া ধুনীয়া ছোৱালীও দেখি পাইছোঁ দেই কিন্তু কাৰণ গৰমত ওলাব পৰা নাছিলে না তো গধূলি ওলাইছে এইয়া এজনী আছে এইয়া কি নাম নাজানো কিন্তু ধুনীয়া ছোৱালীজনী এইয়া এইখিনিতো সোমালে বজাৰ তো এইখিনিত বনাই আছে বিল্ডিং এটা তো সেইখিনিত চাব ইয়াতে ট্ৰাফিক বহি আছে পুলিচৰ ট্ৰাফিক ফাঁচি গ'ল ইয়াত আহি পেলাই যাম চলো 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 এইখিনিত 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 ট্ৰাফিক পুলিচ বহিছে তো কিছুমানে ড্ৰাইভিং লাইচেঞ্চ অনা নাছিলে চাগে RC অনা নাছিলে চাগে তো সেইকাৰণে কিছুমানক ধৰিছে এইখিনিত RC চেকিং গাড়ী ড্ৰাইভিং লাইচেঞ্চ চেকিং চলি আছে তো মোৰ চিন্তা নাই বাৰু এইখিনিত তো মই ঘূৰিলোঁ এইখিনিত তো পূৰা ঘূৰিলোঁ ডাঙৰ ডাঙৰ বজাৰ বেলেগ বেলেগ বজাৰ খুলিলে দেই চেঞ্জ হৈ গ'ল কিছুমান বস্তুবিলাক চেঞ্জ হ'ল বাৰু আৰে ইয়াৰ কোন কি হ'ল বে তো গাড়ী এনেকৈ পাৰ্কিং কৰিছে তো মানে যাবই নোৱাৰা হৈ গ'ল এই যে পাৰ্কিং কৰে মানুহবোৰ ইয়াতে ৰখে তো কি কওঁ এই পুলিচৰ গাড়ীয়ে হয় এয়া পুলিচৰ গাড়ীয়ে হয় কিপ ডিষ্টেঞ্চ ঠিক আছে কিপ ডিষ্টেঞ্চ তো গাড়ীবোৰ মানে পাৰ্কিং কৰিবলৈ জেগাটো ইমান সৰু নহয় এটা যদি গাড়ীটো যদি পাৰ্কিং কৰি দিয়ে তো পিছফালে অহাটো দেখোন একদম মানে প্ৰব্লেম হৈ যায় মানে আৰু যিবিলাকে গাড়ী পাৰ্কিং কৰে নহয় এনেকুৱা জেগাত পাৰ্কিং কৰে নহয় ৰাস্তাৰ মাজত থৈ দিয়ে কিছুমানে অলপ চাই পেলাই পাৰ্কিং নকৰে কিছুমানে একেবাৰে মাজত থৈ দিয়ে তো এইবোৰ বহুত প্ৰব্লেম কৰে তো সকলোৱে বুজা উচিত যে গাড়ীটো ক'ত পাৰ্ক কৰিব লাগে কেনেকৈ পাৰ্ক কৰিব লাগে এইটো জনা উচিত কাৰণ মাজত যদি পাৰ্কিং কৰি দিয়ে তো পিছফালে আগফালে যে বেলেগ গাড়ী আহিব তাৰ যে কি প্ৰব্লেম হ'ব পাৰে এইবিলাক নাভাবে যিবিলাক মানুহে মানে একেবাৰে খৰধৰ মানে ৰাস্তাৰ মাজত ৰখাই পেলাই গুচি যায় তেনেকুৱাবিলাক অলপ বুজা উচিত তো গাড়ীটো অলপ চাই পেলাই পাৰ্কিং কৰিলে ভাল সকলো কাৰণে সুবিধা হয় নিজৰ কাৰণেও বা আনৰ কাৰণেও ভাল হয় এইখিনিতো ফ্লাইঅভাৰ কনষ্ট্ৰাকশ্যন ৰোড তো এবাৰ ঘূৰিলোঁ পূৰা ঘূৰি মেলি আহিলোঁ এইয়া কোন হয় বা ধুনীয়া ধুনীয়া ছোৱালী দেখি পায় দেই কিন্তু আবেলিত দেখি পায় দিনততো গৰম ন নোলাই বলক ধুনীয়া ছোৱালী চাই থাকিলে নহ'ব ঘৰলৈ যাব লাগিব কাৰণ বহুত গৰম আছিলেতো অলপ ভাল লাগিল পূৰা ঘূৰি এক ৰাউণ্ড ঘূৰিলোঁ পূৰা বজাৰ এক চক্কৰ মাৰিলোঁ তো ভাল লাগিল ঠাণ্ডা ঠাণ্ডা ফিল হ'ল এইয়া এই আগে নাহিব লাগি যালে ৰিক্স নাই ঘূৰিছোঁ আৰু এইবিলাক চাওক কিহৰ ইমান খৰধৰ কিহৰ ইমান ইমাৰ্জেঞ্চি সেইকাৰণে ইমান দূৰে লাহেকৈ যালে নহয় ক'তনো যাব বিচাৰিছে ইমান খৰধৰ কৰি মানুহবিলাকৰো আৰু দেই লাগিলে হয় এইয়া আমাৰ আমলাপতি এৰিয়া পাই গ'ল তো মই ইয়াত মাৰিছোঁ টাৰ্ণিং এইয়া আৰামছে ধুনীয়াকৈ টাৰ্ণিং মাৰি মই ওলাই আহিলোঁ তো তেনেকৈ চলালে হ'ল মানুহবোৰে ওচৰত আহি পেলাই কিছুমানে ছিগনেল দিয়ে তো পিছফালে থকা মানুহটো কনফিউজ হৈ যায়